আজি আপোনালোকক মাতা হৈছে যে আমাৰ এবাৰ 2026-27 কেন্দ্ৰীয় চেন্ট্ৰেল যিটো বাজেট সেই বাজেটটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ কাৰ্বি আংলং ৰাইজৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টি হৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ টিম কাৰ্বি আংলং হৈ। কাৰণ সেই বাজেটটো আপোনালোকে জানে প্ৰথমবাৰ যে নৰ্থ ইষ্টৰ কাৰণে বাজেট ইনক্ৰিজ কৰাইছে ডোনাৰ্ছ মিনিষ্ট্ৰীৰ জৰিয়তে 28,000 crores for North East for all round development North East। গতিকে আৰু প্ৰথমবাৰ কেন্দ্ৰ চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে 200 crores বাজেটত অন্তৰ্ভুক্ত কৰিছে। আগৰ দিনত এতিয়া নাই। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীৰ জনপ্ৰিয় প্ৰাইম মিনিষ্টাৰ তেখেতৰ নেতৃত্বত আৰু ফাইনেন্স মিনিষ্টাৰৰ তেখেতৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলক প্ৰপ'জাল দিয়া কাৰ্বি আংলঙৰ অলৰাউণ্ড ডেভেলপমেণ্ট কাৰণে 200 crores পুঁজি দিয়াৰ কাৰণে বিশেষ পুঁজি বাজেট অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ ধন্যবাদ দিছোঁ। লগতে বিটিআৰ পাইছে 156 crore আৰু ডিমা হাছাও পাইছে 70 crore। কিন্তু কাৰ্বি আংলঙৰ কাৰণে oldest 6-seater district in the country, largest 6-seater district in the country. We got 1952 district council, 23rd June. গতিকে যিটো নেকি চেন্ট্ৰেল গভৰ্ণমেণ্টে যে oldest 6-seater ডিষ্ট্ৰিক্টৰ আটাইতকৈ পুৰণি 6-seater ডিষ্ট্ৰিক্টৰ কাৰণে প্ৰথমবাৰ যে 200 crores বাজেটত এটা অন্তৰ্ভুক্ত কৰাৰ কাৰণে বাজেটত দিয়াৰ কাৰণে এটা ভাৰত চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল অসম চৰকাৰে এটা ইতিহাস ৰচনা কৰিছে, হিষ্ট্ৰী। কাৰণ কেন্দ্ৰ চৰকাৰৰ কেতিয়াও এটা পুঁজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে এইটো পুঁজি এটা বান্ধি দিয়া নাই। কিন্তু এবাৰ কেন্দ্ৰ চৰকাৰৰ পৰা 200 crores for all round development without agreement। ধৰক আপোনালোকে চাব পাৰে আলফা এগ্ৰিমেণ্ট কৰিছে, আলফা কাৰণে 500 crores দিয়া হৈছে। তেওঁলোকৰ শান্তি চুক্তি কৰি দিছে বা UPDS আগত শান্তি চুক্তি কৰিছে, তেওঁলোকৰ দিছে। আৰু আমাৰ DSD ছয়টা সংগ্ৰামী নেতাসকলৰ শান্তি চুক্তি কৰিছে, তেওঁলোকেও পুঁজি দিব পাৰে। কিন্তু এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলকে কাৰণে বান্ধি দিয়া 200 crores এটা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইতিহাস ৰচনা কৰিছে। তাৰ কাৰণে মই ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আৰু বেলেগৰ বাজেটৰ কাৰণে আপোনালোকে জানে গোটেইখিনি বিতংভাৱে আমাৰ স্পক পাৰ্চন আছে ইয়াত, আমাৰ বিদাৰংকি আৰু আমাৰ ৰোলেন কিলিং ডাঙৰীয়া তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ ফালৰ পৰা ক'ব। তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতি, গতিকে তেখেতে আপোনালোকে গোটেইখিনি বিতংভাৱে ক'ব। কিন্তু মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল